আজি মই আপোনালোকক দেখুৱাম পানীত দিয়া উৱা পিঠা। এয়া চাই থাকক। ইয়াতে মই নিমখ দি দিলোঁ। তাৰ পিছত পানীৰে সুন্দৰকৈ সানি ল'ম। যিকোনো চাউলৰ মানে আলা চাউলৰে বনাব পাৰিব। চাউলখিনি ভালকৈ তিয়াই থৈ মিক্সিত বা ঢেঁকীত খুন্দি ল'লে ভাল হ'ব। তাৰপিছত গুড়াটো কেৰাহীত গৰম কৰি ল'লে আৰু বেছি ধুনীয়া হ'ব। এতিয়া মই ভালদৰে গুড়াটো সানি ল'লোঁ। অলপ সময় সানিব লাগিব গুড়াটো। আটা আমি যেনেকৈ মাৰোঁ সেনেকৈ মাৰি ল'লে ধুনীয়া হয়। এতিয়া গুড়াখিনি সুন্দৰকৈ বনোৱা হৈছে। এতিয়া মই অলপমান লাড়ু বনাই দিওঁ এটা এটা কৰি। এয়া পানীও গৰম হৈছে। তাৰপিছত হাতেৰে এনেকৈ দি সুন্দৰকৈ অলপ লাড়ুটো বহলাই লৈ তাৰপিছত নাৰিকলখিনি এনেকৈ সোমাই দিব। দি লাড়ুটোৰ ভিতৰত দি পেলাই এনেকৈ লাড়ু বনাই দিব। এয়া মোৰ হৈছে মোটামুটি আৰু দুটা আছে। আপোনালোকে কিন্তু নাপাহৰিব আগতীয়াকৈ নাৰিকলখিনি ভাজি ল'ব। ভাজি ল'লে বেছি ভাল হয়। কোনোবাই যদি গুড়েদি খাই তথাপিও গুড়েদিও ভালকৈ ভাজি ল'ব পাৰিব, বা আৰু যদি চেনিৰেও ভাজে চেনি দিও ভাজিব পাৰিব। কিন্তু গুড়েদি হ'লে বেছি ধুনীয়া হয়, বেছি সোৱাদ হয়। এতিয়া মোৰ হৈছে পানীও সুন্দৰকৈ উতল আহিছে। এতিয়া মই এটা এটাকৈ উতলা পানীত দি দিছোঁ। গেছটো অকণমান বঢ়াই দিওঁ। এয়া চাই থাকক। অকণমান লৰাই দিব। এয়া ভালকৈ সিজিব লাগিব।
এয়া চাই থাকক, আপোনালোকে ঘৰত অতি সহজে বনাব পাৰিব। এতিয়া পিঠাখিনি হৈছে, মই এটা এটাকে উঠাই দিম। এয়া সুন্দৰ হৈছে। চাই থাকক। ঘৰত এনেদৰে কৰিব পাৰিব। এইখিনি পিঠাখিনি পানীত দিয়াৰ পিছত 20 মিনিট সময় উতলালে সুন্দৰ হয়। এতিয়া হৈছে পিঠাখিনি। কোনোবাই যদি চেৰি দিয়ে চেৰি দিব পাৰে, বা খিচমিচ যদি দিয়ে খিচমিচ দিব পাৰে, নহ'লে কাজু বাদামো দিব পাৰে, কিন্তু মই চেৰি দিয়ে সজাই দিছোঁ।